জনজাতীয় নৃত্যগীতেৰে মুখৰিত ৰহাৰ হাটবৰ। ৰহাৰ হাটবৰত শনিবাৰে বিয়লি প্ৰায় 4মান বজালৈকে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় জনজাতীয় গৌৰৱ দিৱস। ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত এই জনজাতীয় গৌৰৱ দিৱসৰ উপলক্ষে ভগৱান বিৰছা মুণ্ডা ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু স্বাধীনতা আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ আৰু ঐতিহাসিক ফুলগুৰি ধেবাৰ শ্বহীদসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত অংশগ্ৰহণ কৰি বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সামগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱাৰ প্ৰমুখ্যে ব্যক্তিসকলে দেশৰ স্বাধীনতা দিৱসৰ জনজাতীয় নেতা তথা শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰে। অনুষ্ঠানত তিৱা, আদিবাসী, গাৰো আদি জনজাতীয় বৰ্ণিল সাজপাৰ তথা নৃত্যগীতেৰে জীপাল কৰি তোলা পৰিলক্ষিত হয়। ভগৱান বিৰছা মুণ্ডা বুলি কয় তেওঁক। ভগৱান বিৰছা মুণ্ডাৰ 150 বছৰীয়া আজি জন্মদিন পালন কৰা হৈছে উলহ মালহেৰে আমাৰ ৰহাত। সেই ব্যক্তিজন যিজনে ইংৰাজৰ বিৰুদ্ধে, ইংৰাজৰ সকলৰ শোষণৰ বিৰুদ্ধে তেওঁ যি এটা বলিষ্ঠ পদক্ষেপ লৈছিল আৰু এই বলিষ্ঠ পদক্ষেপৰ জৰিয়তে সমগ্ৰ জনজাতি সকলক এই অঞ্চলৰ, আমি আজি ঝাৰখণ্ডৰ যোনটো এলেকা আছে আৰু তেওঁ 1875 চনত তেওঁ জন্ম লাভ কৰিছিলে আৰু জনজাতি লোকসকলক একত্ৰিত কৰি যেতিয়া জমিনদাৰী প্ৰথা আৰম্ভ হৈছিলে আৰু যেতিয়া এই পইচা ধাৰ দিয়া মহাজনবিলাকে আহি ব্ৰিটিছৰ সেই যি তেওঁলোকৰ আইন বা তেওঁলোকৰ নীতি নতুনকৈ তেওঁলোকে জনজাতিসকলৰ ওপৰত জাপি দিছিলে, সেই তাৰ বিৰোধিতা কৰি এটা নিদৰ্শন স্বৰূপ হৈ পৰিছিলে। আৰু এনে এটা পৰ্যায় তেওঁ পাইছিলে যে জনসাধাৰণে তেওঁক ভগৱানৰ এটা স্থান দিছিলে। যি কি নহওক, আজি আমি সেই শ্বহীদজনক তেওঁ নিজৰ প্ৰাণৰ আহুতি দি আমাৰ সমগ্ৰ দেশখনৰ বাবে, আমাৰ প্ৰতিটো জনজাতিৰ বাবে এটি নিদৰ্শন স্বৰূপ হৈ পৰিছে। তেওঁৰ যি আদৰ্শ আজিৰ এই পবিত্ৰ দিনটোত আজি যদি আমি পালন কৰোঁ, আমি যদি হৃদয়ংগম কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে ভাৰতবৰ্ষখন আমি স্বাভিমানী হৈ থাকিম আৰু সদায় এখন সুন্দৰ ভাৰতবৰ্ষ আমি গঢ়িবলৈ আমি সক্ষম হ'ম। ইয়াকে কৈ মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আজিৰ যিসকল আয়োজক তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।